Good morning, friends. আজি vlog মোৰ এটি নতুন vlogলৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেওবাৰ হয়। মই আজি vlogটো এনেদৰে ঘৰৰ পৰা দিম বুলি ভাবিছো। ঘৰতনো মই দিনটো কেনেদৰে কটাও সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। এতিয়া বাজিছে 9:10 আৰু এতিয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলো। মই গা পা ধুই মেলি ৰেডি হৈ আহিলো। ব্ৰেকফাষ্ট কৰা নাই। ব্ৰেকফাষ্ট কৰিম কি খাওঁ কি কৰোঁ সকলো দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ অলপ স্কিপ নকৰাকৈ চাই থাককচোন ভিডিঅ'টো দেই এয়া মা গা ধুই আহিলে গা ধুই আহি পেলাই এয়া মোৰ ফনি আহিছে তাৰপিছত পূজা দিবলৈ যাব মাক দেখুৱাই দিলে এয়া গা পা ধুই অহাৰ পিছত দেখিছে মা এইপিনে চাই দিয়ক মা আজি খঙত আছে আমাৰ মা মেকআপ এয়া অকল ক্ৰীম অকণ হানে আৰু সেন্দুৰকণ লয় তাতকৈ একো মেকআপ নকৰে আগৰ পৰা এনেকৈ চিম্পলতে থাকে আজিও একেই মায়ে কোনো ধৰণৰ মেকআপ ইউজ নকৰে মেকআপটো বাদ দিয়ক অকণমান লিপষ্টিকো নলয় পুৰা চিম্পল পৃথিৱীৰ প্ৰথম মায়া ইমান চিম্পল এইটো যুগতো এয়া চাওক এই সেন্দুৰ লৈছে আৰু একো নাই আৰু মূৰটো ফনিয়ালে সেন্দুৰ ল'লে ক্ৰীম সানিলে আৰু সেন্দুৰ তাতকৈ একো নাই এজনী মা মোৰ মা এইফালে চাই দিয়ক আকৌ জ্বলাবলৈ লৈছে ধূপ চাকি জ্বলাবলৈ লৈছে অলপ আগত দেউতাই গা পা ধুই পেলাই চাকি জ্বলালে এতিয়া মায়ে গা ধুই পেলাই এতিয়া জ্বলাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক জ্বলাই মেলি লওক তাৰপিছত লগ পাই আছো দেই মায়ে প্ৰাৰ্থনা গাইছে বসুদেৱ সুতং কৃষ্ণং কংস চানুৰং দৈৱকী হৃদয়ানন্দন কৃষ্ণং বন্দে জগদ্গুৰুং হৰি ৰাম শ্ৰীকৃষ্ণৰ নামত খন ভকতৰ খন বৈষ্ণৱত মায়ে পূজা দিলে এতিয়া পূজা দিবলৈ ব্ৰেকফাষ্টত লাগো মায়ে ৰুটি সানি থৈছে গুটি বনাই থৈছে বেলি বেলি বনাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক ৰুটিখিনি বনাই লওঁ তাৰপিছত খাই পেলাই আপোনালোকক লগ পাই আছোঁ আপোনালোকে মই ভ্লগত নতুন কেনেকুৱা পায় কি কথা সকলো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিবা ভুল হ'লেও আপোনালোকে শুধৰাই পেলাই মোক আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ ছাপোৰ্ট কৰিব যিমান পাৰে সিমান কাৰণ মই আগতে মই এনেকুৱা ভ্লগ বনাই পোৱা নাই সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰি যাব কিবা ভুল হ'লেও নিজৰ ভণ্টি বুলি আপোনালোকে মোক সহায় কৰিব বুলি আশা কৰিলোঁ চাই থাককচোন ভ্লগটো আজি এনেদৰে ষ্টাৰ্ট কৰি আছোঁ গোটেই দিনটো দেখাম ৰাতিলৈকে চাই থাককচোন দেই এয়া আজি মৰ্ণিং এয়া বনালোঁ ৰুটি আৰু আলু ভাজি আৰু চাহ লাল চাহ আদা দিয়া এইখিনি খাই লওঁ এয়া মায়ে খাই খাওক কেনেকুৱা হৈছে ভাল ভাল বহুত ধুনীয়া হৈছে সৰু আলু ভাজি খাব আৰু এয়া খাই লওঁ দেই খোৱাৰ পিছত লগ পাই আছোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আজি আমাৰ ঘৰলৈ এজনী বিশেষ আলহী আহিব চাই থাকক তাই আহি আছে মোক ফোন কৰিলে সেইকাৰণে লৰালৰিকৈ খানাত লাগিবৰ কাৰণে মই এপন চেপন পিন্ধিয়ে আছোঁ এয়া খানাখিনি বনাই লওঁগৈ চিকেন বনাম বুলি ভাবিছোঁ দেউতাই লোকেল চিকেন লৈ আহিলে লোকেল চিকেন বনাম আৰু কোন আলহী কি কথা এতিয়া ছাছপেঞ্চনত ৰাখিছোঁ আপোনালোকক আহিলে তাইক দেখুৱাই দিম দেই চাই থাকক তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিম এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক কণ্টিনিউ কৰি গৈ আছোঁ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ চাই থাকক এইজনী ফাইনেলি মোৰ ফ্ৰেণ্ডজনী আহি পাই গ'লেহি এইজনী দেখিছে কিবা কোৱা হাঁহি বুলি কোৱা কি লাজ বহুত লাজ হয় কেমেৰা সন্মুখলৈ বোলে তাই কমফৰ্টেবল নহয় চাই থাকক ভিডিঅ'টো কণ্টিনিউকৈ মোৰ স্পেচিয়েল গেষ্ট মোৰ স্পেচিয়েল ফ্ৰেণ্ডজনীৰ বাবে মই আজি বনালোঁ এয়া ভাত বনালোঁ এয়া ৰঙালাও ফ্ৰাই বেঙেনা ফ্ৰাই আৰু এয়া লোকেল চিকেনৰ গ্ৰেভি টাইপৰ বনাইছোঁ আৰু দাইল সেয়াই চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ মই এইখিনিয়ে বনালোঁ আজি তাইৰ বাবে এইখিনিয়ে বনালোঁ কেনেকুৱা পাই কি খাই পেলাই তাইহে জানিব আৰু চাই থাকক আহি আছোঁ বিয়া আকৌ
দাইল নালাগে এয়া মাছৰ মুড়ি ঘণ্টা নালাগে কি হয় নালাগে এইটো ভাজি কি হয় চিকেন দিয়া চিকেন অলপকৈ দি দিয়া আকৌ মাছ নাপাওঁ ওলাই দিছোঁ আৰু দেই আমি ঘৰমুৱা হ'ম এয়া বিয়া খাই আহি ঘৰমুৱা হ'লোঁ ঘৰ পালোহি গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল আৰু কেনেকুৱা লাগিছে বা কেনেকুৱা লাগিল সেইখিনি আপোনালোকে মোক কমেণ্ট কৰি জনাব